আমি সৰুৰে পৰা বিহু উদযাপন কৰি আহিছোঁ। আমি জানো যে বিহু তিনিটা। ৰঙালী বিহুক 7 দিন উদযাপন কৰা হয়। কিন্তু আমি এইটো কথা ভালদৰে জানোনে যে বিহু আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ হৈছিল? কোনে ইয়াক আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল? মই জানো যে আপোনালোকৰ বহুতেই ইয়াৰ বিষয়ে জানে, কিন্তু ভালদৰে নাজানে, বিশেষকৈ উঠি অহা নৱপ্ৰজন্মই। মই আজি আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম যে কেতিয়াৰ পৰা বিহু উদযাপন কৰা মানুহে আৰম্ভ কৰিছিল, কোনে ইয়াক আনুষ্ঠানিকভাৱে উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল, আৰু অসমীয়া গামোচা বিহুৰ লগত কেনেকৈ সংলগ্ন হ'ল। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ ডিস্কভাৰী উইথ ৰাকেশৰ আন এক ভিডিঅ'লৈ। বন্ধুসকল, আমাৰ মনবিলাক সৰুৰে পৰা যেতিয়াই বিহু আহে তেতিয়াই আনন্দৰে ভৰি পৰে। সেয়া লাগিলে বহাগ বিহুৱেই হওক বা মাঘ বিহুৱেই হওক বা কাতি বিহুৱেই হওক। আমি যেনেকৈ বিহুক খুব হেঁপাহেৰে উদযাপন কৰোঁ, ঠিক তেনেকৈ এই বিহুৰ হিষ্টৰীটোৰ বিষয়ে আমি অলপ জনাটো দৰকাৰ। আদিম যুগৰ যিবিলাক মানুহ আছিল তেওঁলোকৰ বিশেষ কাম নাথাকিছিল। তেওঁলোকে জীৱ জন্তু চিকাৰ কৰি নিজৰ পেট পোহদিছিল আৰু সেই জীৱ জন্তুসমূহ খাই পেলাই তেওঁলোকে জীৱ জন্তুসমূহৰ ছালবিলাক পিন্ধিছিল। যেতিয়া তাৰে ছাল ৰৈ গৈছিল, সেই ছালসমূহ গছৰ ফফলা অংশ, আমাৰ এইফালেতো ফফলা বুলিয়ে কয়, আপোনালোকৰ ফালে কি কয় নাজানো বাৰু, তো গছৰ ফফলা অংশত লগাই পেলাই ঢোলৰ আৱিষ্কাৰ কৰিছিল আৰু সেই ঢোল বজাই দিনটো অতিবাহিত কৰিছিল। কিন্তু তেতিয়াৰ ঢোলবিলাক আজিৰ ঢোলৰ দৰে নাছিল। সেইবিলাক এনেই নিৰ্মাণ কৰিছিল, তো বজাই পেলাই এটা মাত্ৰ শব্দ হৈছিল। লাহে লাহে মানুহবিলাক ডেভেলপ হ'ল, মানুহে নতুন নতুন বাদ্যযন্ত্ৰ আৱিষ্কাৰ কৰিলে। ম'হৰ শিঙৰ পেঁপা, বাঁহৰ গগনা আৰু থকা, বাঁহী এইবিলাক আৱিষ্কাৰ কৰিল আৰু মানুহবিলাকে এই বিহু পথাৰত, গছৰ তলত এনেই উদযাপন কৰিব ল'লে, কাৰণ তেতিয়াৰ মানুহবিলাকৰ বিশেষ কাম নাছিল। তেওঁলোকে খেতি কৰিছিল আৰু আজৰি সময়ত এনেই গছৰ তলত বিহু পৰিৱেশন কৰি থাকিছিল। অসমৰ শিপিনীবিলাকে আগৰ পৰাই ভাল ভাল গামোচা বব জানিছিল। তেওঁলোকে ভাল ভাল গামোচা বোৱাত পাকৈত আছিল। লাহে লাহে এই শিপিনীবিলাকে পুৰুষে পৰিধান কৰাৰ বাবে গামোচা নিৰ্মাণ কৰিব আৰম্ভ কৰি দিছিল আৰু সেইখিনি সময়তে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। শংকৰদেৱে 1567 চনৰ পৰা 1569 চনলৈ এখন গামোচাত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিবলৈ লৈছিল। পিছত সেই গামোচাখনৰ নামেই বৃন্দাবনী বস্ত্ৰ হিচাপে জনা হ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই বৃন্দাবনী বস্ত্ৰখন বৰ্তমান অসমত নাই। সেইখন লণ্ডনৰ এটা মিউজিয়াম হলত আছে। যেতিয়া ব্ৰিটিছসকল অসমলৈ আহিছিল, তেতিয়া ব্ৰিটিছসকলে এই বৃন্দাবনী বস্ত্ৰৰ কলা দেখি পেলাই আচৰিত হৈ গৈছিল আৰু সেইবাবে যেতিয়া ব্ৰিটিছসকল আহিছিল, এই বৃন্দাবনী বস্ত্ৰখন লৈ গৈ পেলাই লণ্ডনত গৈছিল। বাৰু, যেতিয়া শিপিনীবিলাকে এই নতুন নতুন গামোচাবিলাক বিভিন্ন ধৰণৰ ডিজাইন দি পেলাই বব আৰম্ভ কৰিছিল, তেতিয়া গাঁৱৰ ডেকা বা গাভৰুসকলে সেই গামোচাবিলাক পিন্ধি ফাগুন চ'ত মাহত পথাৰত বা গছৰ তলত নৃত্য কৰি ঘূৰি ফুৰিছিল। যেতিয়া আহোম ৰজা ৰুদ্ৰসিংহই এই ঢোলৰ বা নৃত্যৰ কথা গম পালে, তেতিয়া 1694 চনৰ পৰা 1714 চনৰ সময়ছোৱাত এই ডেকা গাভৰুসকলক ৰংঘৰৰ বাকৰিত বিহু প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ৰজাৰ ঘৰত এই বিহু পৰিৱেশন কৰাৰ বাবে ডেকা গাভৰুসকলেও এই বিহুক এটা সুন্দৰ ৰূপ দি পেলাই ৰজাৰ ঘৰত পৰিৱেশন কৰিছিল। যেতিয়া ৰজাই বিহু পৰিৱেশন কৰিবলৈ ডেকা গাভৰুসকলক মাতিছিল আৰু এই বিহু দেখি পেলাই ৰজা আনন্দিত হৈছিল, তেতিয়া লাহে লাহে গাঁৱৰ ডাঙৰ ডাঙৰ ব্যক্তি, ৰাজ্যৰ ডাঙৰ ডাঙৰ ব্যক্তি যেনে মন্ত্ৰী, বৰগোহাঁই, বুঢ়াগোহাঁই, বৰফুকন বা গাঁৱৰ মুখিয়াল, তেখেতসকলেও ডেকা গাভৰুসকলক নিজৰ নিজৰ ঘৰত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ মাতিছিল আৰু এনেকৈয়ে বিহুক গোটেই অসমখনত উৎসৱ হিচাপে পালন কৰা আৰম্ভ হৈছিল। লাহে লাহে মানুহবোৰে বিহুক 3টা ভাগত ভগাই লৈছিল। শস্য চপোৱাৰ আগত বহাগ বিহু, শস্য চপাই উঠি কাতি বিহু আৰু শস্য উঠাৰ পিছত মাঘ বিহু। কাৰণ আগৰ মানুহবিলাকৰ আজিৰ মানুহবিলাকৰ দৰে ব্যস্ত নাছিল। তেওঁলোকৰ একো কাম নাথাকিছিল। তেওঁলোকে একমাত্ৰ শস্য উৎপাদন কৰিছিল, খেতি কৰিছিল আৰু নিজৰ জীৱনটো উৎসৱৰ জৰিয়তে সুন্দৰকৈ উপভোগ কৰিছিল। আচলতে আগৰ মানুহবিলাকে নিজৰ জীৱনটো সুন্দৰকৈ উপভোগ কৰিছিল। আমাৰতো কামৰ মাজতে বয়স শেষ হৈ যায়। আমি বহুত এডভান্স হ'ব গৈ নিজৰ জীৱনটো উপভোগ কৰিব পাহৰি গৈছোঁ। এবাৰ ভাবি চাবচোন, আপুনি নিজক সুখী ৰাখিব পাৰিছেনে? বাৰু, মই আপোনালোকক যিমানখিনি বুজাবলৈ পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ। অজানিতে কিবা যদি ভুল হৈ গৈছে ক্ষমা কৰি দিব। ভিডিঅ'টো যদি এতিয়ালৈকে চাইছে, প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম।